আপুনি বাৰু বেছি চিন্তা আৰু দুখত পৰি আছে নি? কেতিয়াৰ পৰা আপুনি এনেদৰে জীয়াই আছে? কিয় আপোনাৰ এনে অৱস্থা হ'ব লগা হ'ল? কেতিয়াবা বিশ্লেষণ কৰি চাইছেনে? 10জনে 10টা কথা ক'ব, 10জনে 10টা ৰাস্তা দেখুৱাব। কোনোবাই আকৌ আপুনি তেনেকে থকাৰ বাবে ৰং পাব, হয়তো হাঁহিৰে উপহাসো কৰিব। কোনোবাই হয়তো আপোনাক একেবাৰে ধ্বংস কৰাৰ চেষ্টাও কৰিব। যি কি নহওক, এতিয়া প্ৰথম কথাটো হৈছে ভিতৰৰ পৰা যিহেতু আপুনি মানসিকভাৱে আৰু আৱেগিকভাৱে ভাগি আছে, গতিকে তেনেস্থলত আপোনাৰ প্ৰধান দায়িত্ব হৈছে বাহিৰা কোনো ফেক্টৰে যাতে আপোনাৰ মানসিক স্থিতিক আৰু বেছিকৈ বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে সাৱধান হোৱা। এতিয়া আপুনি আপোনাৰ চিন্তা আৰু দুখবোৰ সমূলি দূৰ কৰিব হ'লে জীৱনৰ কেইটামান ফাণ্ডামেণ্টেল ট্ৰুথৰ বিষয়ে জানি বুজি সিহঁতক সহজভাৱে গ্ৰহণ কৰিব পাৰিব লাগিব। আপোনাৰ বাবে যিটো দুখ, কাৰোবাৰ বাবে সেইটো অভিজ্ঞতা আৰু কাৰোবাৰ বাবে পাৰ্ট অফ লাইফ। মানে ঘটনা এটাক আপুনি কেনেদৰে একচেপ্ট কৰিছে নিজৰ জীৱনটোত, সেইটোৱে ডিচাইড কৰিব তাৰ প্ৰভাৱে আপোনাৰ ক্ষতি কৰিব নে সহায় কৰিব। আৰু আপুনি ঘটনা এটাক কেনেদৰে একচেপ্ট কৰিব সেইটো নিৰ্ভৰ কৰে আপুনি ইতিমধ্যে আপোনাৰ মাজত জীৱন সম্পৰ্কে গঢ়ি তোলা ধাৰণাবোৰৰ দ্বাৰা। মানে আপুনি যিটো আজি অনুভৱ কৰি আছে সেইটো এটা প্ৰতিচ্ছবিহে, যাৰ শিপা আৰু গা গছ আপুনি আপোনাৰ মাজত জীৱন প্ৰক্ৰিয়াৰ মাধ্যমেৰে অলৰেডি ডেভেলপ কৰি থৈছে। কেইটামান সৰু সৰু পইণ্টেৰে মই আপোনাৰ মাজত গঢ় লৈ উঠা সেই ধাৰণাবোৰ জীৱনৰ দৃষ্টিৰে কিমান গ্ৰহণযোগ্য তাকেই বুজাত সহায় কৰিব খুজিছোঁ। প্ৰথম কথাটো হৈছে, জন্মৰ পিছতে এজন মানুহৰ বাবে আটাইতকৈ চিৰন্তন সত্যটো কি বাৰু? হয়, মৃত্যু। যদিও মৃত্যু এক সত্য আমাৰ সকলোৰে বাবে, ই সহজ নহয় আপোনবোৰৰ ক্ষেত্ৰত, নহয়নে? দ্বিতীয় কথাটো হৈছে, জীৱনৰ যাত্ৰাপথত কাৰোবাক লগ পোৱা মানে এইটো নিশ্চিত যে এদিন বিচ্ছেদ আহিবই, দুদিনৰ পিছত, দুবছৰৰ পিছত অথবা দুৰ্দিনৰ সময়ত। তথাপিও আমি কোনোৱে মানসিকভাৱে প্ৰস্তুত নাথাকোঁ সেই সময়খিনিৰ বাবে। তৃতীয় কথাটো হৈছে, মানুহ হিচাপে আমি প্ৰত্যেকজনেই স্বাৰ্থপৰ, স্বাৰ্থৰ দ্বাৰাই আমি পৰিচালিত কম বেছি মাত্ৰাত। যেতিয়া স্বাৰ্থক কম গুৰুত্ব দিয়া হয় তেতিয়া সম্বন্ধবোৰ জীয়াই থাকে, আৰু যেতিয়া বেছি অগ্ৰাধিকাৰ দিয়া হয় তেতিয়াই সম্বন্ধবোৰ মৰহিবলৈ ধৰে। এই কথাষাৰ জনাৰ পিছতো আপুনি জানো স্বাৰ্থৰ পৰা মুক্ত? চতুৰ্থতে, লগত থকালৈকে আমি বহু সংখ্যক মানুহে সচেতন নহওঁ মূল্যৱান বস্তু, সম্বন্ধ আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি। যেতিয়া ভুলবশতঃ সেই মূল্যৱান বস্তুটো বা ব্যক্তিজন দূৰ হৈ যায়, স্বাস্থ্যটোৰ অৱনতি হয়, তেতিয়াহে আমি অনুভৱ কৰোঁ কি পাব বিচাৰি আমি কি হেৰুৱাই পেলালোঁ। পঞ্চমতে, আমি সৰহসংখ্যকেই জানো যিমানেই আনৰ জীৱনত চকু দিম সিমানেই আমাৰ মনৰ শান্তি নোহোৱা হয়। তথাপিও কিন্তু চকু সদায়ে আনৰ তেৰি, আনৰ পুৰুষ, আনৰ ল'ৰা, আনৰ ছোৱালী, আনৰ ঘৰ তাতেই আবদ্ধ। মোৰ বিশ্বাস বহুতে অলৰেডি নিজৰ দুখ আৰু চিন্তাৰ কাৰণবোৰ ইতিমধ্যে বুজিব পাৰিছে, আৰু যিসকলে পৰা নাই এতিয়াও তেওঁলোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কথা মই ক'বলৈ আগবাঢ়িছোঁ। 3টা মূল কাৰণত এজন ব্যক্তিৰ জীৱনলৈ দুখ আহে, তেওঁৰ চিন্তাবোৰ বাঢ়ে। প্ৰথমটো হৈছে কালচক্ৰৰ প্ৰভাৱ। সময় সকলোতকৈ শক্তিশালী, গতিকে সদায় সময়ৰ সৈতে খোজ দিবলৈ আমি শিকিব লাগে। প্ৰতিটো মুহূৰ্ততে সূৰ্যৰ চাৰিওফালে পৃথিৱী আৰু অন্য গ্ৰহ নক্ষত্ৰবোৰে পৰিভ্ৰমণ কৰি থাকে। যদি কোনোবা এটা অশুভ ক্ষণত আপুনি নতুন কাম এটা কৰে, গহনা পৰিধান কৰে বা খাদ্য গ্ৰহণ কৰে, আপুনি নজনাকে আপোনাৰ জীৱনলৈ দুখ কষ্ট নামি আহে। দ্বিতীয়টো হৈছে কৰ্মচক্ৰ। প্ৰাৰব্ধৰ প্ৰভাৱত আমাৰ ভাগ্য নিৰ্ণয় হয়, আৰু বৰ্তমানৰ কৰ্মই নিৰ্ণয় কৰে আমাৰ ভৱিষ্যত। যেতিয়া আপোনাৰ কৰ্ম চেতনাহীন আত্মস্বাৰ্থৰ দ্বাৰা পৰিচালিত হয়, কোনো পৰিকল্পনা নোহোৱাকৈ আপুনি কাম কৰে, তেতিয়া নিজৰ লগতে আনৰো ক্ষতি সাধন হয়। কৰ্মচেতনা আৰু কৰ্মজ্ঞানৰ অভাৱৰ বাবে আপোনাৰ কামবোৰ পৰিপক্ক হৈ নুঠে। তেনে কামৰ পৰা নিৰাশা আৰু দুখ পোৱাটোৱেই স্বাভাৱিক। ভাগ্যৰ দুখ ভগৱানেহে সলনি কৰিব পাৰে। কৰ্মত ভক্তি ৰখ আৰু সেৱাই প্ৰাণ পালেহে আপোনাৰ ভাগ্যৰ দশা সলনি হ'ব। তৃতীয় কথাটো হৈছে ঈৰ্ষাচক্ৰ। ঈৰ্ষাপান কিছুমান মানুহৰ চকুৰ চাৱনি, মুখৰ কথা, মনৰ ভাৱ আৰু কুকৰ্মৰ প্ৰভাৱত আপোনাৰ জীৱনলৈ দুখ আহিব পাৰে, আপোনাৰ চিন্তা বাঢ়িব পাৰে। শিৱ সূত্ৰত মহাদেৱে আমাৰ দুখ আৰু চিন্তাৰ কথা বৰ্ণনা কৰিবলৈ গৈ তেওঁ কৈছে, জ্ঞানম বন্ধম। ইয়াৰ অৰ্থ হৈছে, আমি জীৱনৰ আৰম্ভণিৰে পৰা বৰ্তমানলৈকে যিমান যি জ্ঞান আহৰণ কৰিলোঁ, সেই জ্ঞানবোৰে আমাৰ বন্ধনৰ মূল কাৰণ। যি জ্ঞানে আমাৰ আত্মচেতনাক জগাব পৰা নাই, সেই জ্ঞানে নিশ্চিতভাৱে দুখ কষ্টই দিব। আত্মচেতনা নোহোৱাৰ বাবে আমি মই কৰিয়ে জীৱনটো কটাওঁ, অহংকাৰী হওঁ, ভুল শুদ্ধৰ মাজত বিচাৰ কৰিব নোৱাৰা হওঁ, দেখাক দেখি দিহিঙে দিপাঙে ঢাপলি মেলি ফুৰোঁ। পুৱাৰ পৰা ৰাতিলৈকে চেতনাহীনভাৱে খোজ কাঢ়ি ৰাতি বিচনাত পৰি শান্তি আৰু সুখ বিচাৰিলে ক'ৰ পৰা পাব আপুনি কওকচোন? আত্মাধাৰী মানুহ এজনে অজ্ঞানৰ পৰা জ্ঞান, জ্ঞানৰ পৰা বিজ্ঞান, বিজ্ঞানৰ পৰা প্ৰজ্ঞানৰ মাজেৰে গৈ ব্ৰহ্মজ্ঞান বা আত্মসাক্ষাৎকাৰ কৰাৰ সুযোগ লাভ কৰে। এতিয়াও সৰহখিনি ব্যক্তিয়ে জ্ঞান আৰু বিজ্ঞানৰ মাজতে সীমাবদ্ধ হৈ জীৱন কটাই আছে, না ইপাৰে না সিপাৰে, মাজতে ফচি আছে। সেইকাৰণেই চিন্তা আৰু দুখবোৰ বেছি হৈছে। এই সকলোবোৰৰ পৰা মুক্ত হোৱাৰ পথ এটাই, আৰু সেইটো হৈছে আধ্যাত্মিকতা।
আধ্যাত্মিকতাক জীৱনত ধাৰণ কৰিব পাৰিলেহে আত্মচেতনা জাগৃত হয় আৰু আত্মচেতনা জগাৰ লগে লগে ভাল দিন আৰম্ভ হয়। চিন্তা আৰু দুখৰ পৰা সমূলি মুক্ত হ'ব পৰা যায়। ভিডিঅ'টো কেনে পালে কমেণ্ট এটা কৰি জনাব। লগতে এনেধৰণৰ অথেণ্টিক এনালাইচিছ আৰু সমস্যা সমাধানৰ শক্তিশালী কৌশলবোৰৰ বিষয়ে জানিবৰ বাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। লগতে ফেচবুক পেজখনো ফ'ল' কৰি থওক। ধন্যবাদ।